Kardom Karbi Anglong News Channel kelang arado Aphan ta nilihin pen adap kimi a Kardom nang pachir iglo Kardom. Pini Karbi Anglong News Channel abirta than ponji bang nilimen sami merjilin hansepi non berta angton pen arjuponik tha. Assam Chief Minister Dr. Himanta Biswa Sarma arideng pen Dipu Cancer Hospital Kangpupo. Terepo Nipai Crazy Arni Assam Chief Minister Dr. Himanta Biswa Sarma Dipu Arong Sopialong Wangpen Mega War 12 Pu Atepi and Ponsi Korosing Terang Injar Cup Mate Flyover Lapen Dipu Cancer Hospital along Chief Minister Himanta Biswa Sarma arideng pen in Puponlo. Lapen non-pen ke Dipu Cancer Hospital along keso kachelang our sai sitami long ponpo. Lapen bang sokang pu amayalong Assam Chief Minister Dr. Himanta Biswa Sarma, Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang, MP Amar Singh Tiso, MLA, EM, MSc, Department Officers, Atum Chetong Dunsi, Mesen Pen Kang Puasai Deng Ponlo. Dipu Pen Nangkelo Abierta, Wilson Hanse Report, Karbi Anglong News Channel. আজি আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন আমি ডিফুত যেতিয়া মেডিকেল কলেজ হৈছিলে আৰু ইয়াত সিভিল হস্পিটালখন বন্ধ হৈছিলে তেতিয়া মই ৰাইজক কৈছিলোঁ যে আমি ইয়াত এখন ক্যান্সাৰ হস্পিটাল নিৰ্মাণ কৰিম আজি প্ৰায় 270 crores rupees খৰচ কৰি আমি ইয়াত এখন ক্যান্সাৰ হস্পিটাল নিৰ্মাণ কৰি আজি আমি মুকলি কৰিলো ইয়াতে ৰেডিয়েশন অনকোলজি সাৰ্জিক্যাল অনকোলজি আৰু মেডিসিন অনকোলজি তিনিওটা ডিসিপ্লিনতে আমাৰ চিকিৎসা কৰিব পৰা হ'ব ইয়াত সুন্দৰ ব্যৱস্থা ৰখা হৈছে ৰেডিয়েশন থেৰাপিৰ কাৰণে লাইনেক মেচিনৰ পৰা আৰম্ভ কৰি MRI লৈকে সকলো সুবিধা থাকিব আৰু আমি চেষ্টা কৰিম যে ক্যান্সাৰৰ চিকিৎসাৰ বিশেষভাৱে ফোকাস ৰাখি ইয়াতে এখন BSc নাৰ্সিং ইনষ্টিটিউট আৰু গোটে অসমতে আমাৰ ক্যান্সাৰ হস্পিটাল 17খন নিৰ্মাণৰ কথা আমি কৈছিলোঁ অহা 15 তাৰিখে আমি গোলাঘাট আৰু তিনিচুকীয়াৰো ক্যান্সাৰ হস্পিটাল আমি মুকলি কৰিম আৰু চাওঁতে অসমত 12খন ক্যান্সাৰ হস্পিটাল আমি সম্পূৰ্ণ কৰিব পাৰিলো আৰু 5খন ক্যান্সাৰ হস্পিটালৰ নিৰ্মাণৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে ক্যান্সাৰ চিকিৎসাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ বেছি সুবিধা থকা ৰাজ্য হিচাপে অসমে আজি স্বীকৃতি পাইছে কাৰ্বি আলঙৰ ডিফুত আজি দুটা খুব ভাবিব নোৱাৰা কাম হ'ল ডিফুত ফ্লাইওভাৰ নিৰ্মাণ হ'ল প্ৰায় 200 crores ব্যয় কৰি তাক আজি আমি ৰাইজৰ বাবে মুকলি কৰি দিলো ক্যান্সাৰ হস্পিটাল ৰাইজৰ বাবে মুকলি কৰি দিলো এক প্ৰকাৰ ডিফুলৈকে এটা ভাবিব নোৱাৰা পৰিৱৰ্তন আহিছে অনাগত দিনত নিশ্চিতভাৱে আৰু আমাৰ কাম আছে আমি ইয়াত সৈনিক স্কুল এখনো হাতত ল'ম আজি তাৰো আধাৰশিলা হ'ব বহুবিলাক কাম আমাৰ কাৰ্বি আলঙত হৈছে আৰু হোৱাৰ পথত মই কাৰ্বি আলংবাসী ৰাইজক বহুত অভিনন্দন জনাইছোঁ এই কামবিলাকেইতো ভোট দিব আৰু বেলেগ কৰি ইলেকশ্যন কেম্পেইন কৰিব নালাগে আজিৰ পৰা যিমান মানুহে ফ্লাইওভাৰ দি গাড়ী চলাব সকলোৱেতো গম পাব যে কোনখন চৰকাৰক ভোট দিব লাগে ইয়াত আহিবৰ বাবে মই প্ৰেয়াৰ নকৰোঁ ইয়াত দূৰৰ পৰাই চাব লাগে ইয়াত নাহাটোৱে ভাল ভগৱানক খাতিৰ কিন্তু অন্ততঃ এতিয়াৰ পৰা ৰেডিয়েশন ল'বৰ কাৰণে গুৱাহাটী মুম্বাই যোৱাৰ পেচেণ্টসকলৰ প্ৰয়োজন নাই ইয়াতে ল'ব পাৰিব আৰু কামেই পৰিচয় হৈ পৰিছে আজি বেলেগ পৰিচয় কোনো প্ৰয়োজন নাই স্যাৰ কাৰ্বি ৱেলফেয়াৰ অটোনমাস কাউন্সিল এটো পূৰ্ণ পৰ্যায়ত কেতিয়া গঠন হ'ব কাৰ্বি ৱেলফেয়াৰ অটোনমাস কাউন্সিল এটো মই নটিফাই 15 তাৰিখৰ আগতে কৰি দিব খুজি আছো আজি বা কালি বহি কৰিম ইলেকশ্যনৰ আগত হ'ব হৈ যাব স্যাৰ অসমৰ কংগ্ৰেছে ইতিমধ্যে প্ৰথমখন লিষ্ট তেওঁলোকে প্ৰকাশ কৰিছে কিন্তু বিজেপি এতিয়ালৈকে প্ৰকাশ বিজেপি 17 তাৰিখে
কাৰ্বি আংলঙত 5খন সমষ্টিত নতুন মুখ কেইখন আহিব ক'ব পৰাটো নাযায় কিন্তু ডেফিনেটলি চিট বাঢ়িছে যেতিয়া নতুন মুখটো আহিব হ'ব এজিপি হয়নে কেতিয়া হ'ব এজিপিৰ সৈতে হ'ল কেতিয়া ডিক্লেয়াৰ কৰিব এইটো 17 তাৰিখে আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডত হ'ব এজিপিৰ সৈতে আলোচনা নাই আৰু সম্পূৰ্ণ Assam Chief Minister Dr. Himanta Biswa Sarma Karbi Anglong Kivangpu Arjulongsi APHLC Central Committee Youth Wingspan Chepatre Piponsi Assam Chief Minister Alamchak Kapepleng Pon Pelang Aputak Karjudunjipu Karbi People Holter Alang Solong Kapile Dampen Raikom Asaikhi APHLC Central Committee Youth Wings Apitungatuma Phan Kangnang po Theraponi Pai Crazier Dipu Flyover Lapen Cancer Hospital Kangpu Ponchia Phan Dipu Karbi Anglong Autonomous Council Pen Assam Chief Minister Dr. Himanta Biswa Sarma Phansi Manpeng Pen Chupaponlo Lapuson Aporahut APHLC Central Committee Youth Wingspan Assam Chief Minister Karbi Anglong Kivanghut Kedamtang Kiruni PGR Alongle Along Kido KCKB Aswatuma Phan Tharle Vekpoku Alamchak Kipapleng Teklong Lidet Penapot Assam Chief Minister Athingno Ningkang Samse Kachepaklang Dunchia Phan Karbi People Hall Taralang So Along An APHLC Youth Wings Apitung Pen Patebok Dunlo Lapuson Aporahut Assam Police Atu Nep Ingnang Dun Lapsi Dipu Police Station An One Lap Labangso Kinep Kangnang Pon Lap Penapot Ke Ongdung APHLC Klembang Phiatum Dipu Police Station Along An Pate Bogdun Si Kinep Kangnang Pontang APHLC Youth Wings Kongchunbang Sersing Bay Lapen Arisangho Banghini Atuma Phan Lo Sirak Nang Chipusi Chingki Chingwaida Lapen Lason Aporahut Hirangke Apitungpen APHLC Asong Klembang Phuatuma Phan Kar Chuponahut Pirangkia Tingno Kaning Jaiponke Assam Chief Minister Aphan Sonthom Alamthi Karbi Anglong Aradaphan Lamcha Kejoy Kipi Kiruni PGR Alongle Tharle Vekpoku Tharle Ledet Lapen Sonike Zubin Gardaphan Ahok Akangsai Pitektidet Lapen Sonthomke Articles 244A Aputak Kapichunchia Phan Lamthe Isita Kaning Jaipon Avide Lasi Lahaya Putaksi Nilitum APHLC Asongpen Ningkang Samsi Chipaklang Dunchi Pusi Ning Chepo Lapen Non Ladak Nilitum APHLC Central Committee Youth Wings Kongchunbang Sersing Be Lapen Arisang Ho Banghini Atum Aphan Raikom Asaikhi Kinep Kangnang Pon Aronave Lapuson Jakong Thur Plutsi Kinep Kangnang Bor I Aputaki Nilitum APHLC Asongpen Ning in Samundi Lapen Jongsi Alanglitum Bangke Tom Aphan Lole Purote Kachisonga Sai Sita Dengpon Nangkok Popusi Hirangkia Tingno Lampi Chupakan News Report Karbi Anglong News Team পোনপ্ৰথমে আপোনালোকক মিডিয়াসকলক ধন্যবাদ দিছোঁ আপুনি আপোনালোকে যে ইমান ৰাতিত যে আমাক যে আহি পেলাই কিছু ক্ষেত্ৰত এই প্ৰতিবেদন ল'বৰ কাৰণে আজি বহুত দুখৰ বিষয় হঠাতে আমি তাৰালাংছত আজি অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া একেতে যাত্ৰা কৰিছে আহিনিকে আমি APHLC দলৰ ফালৰ পৰা আমাৰ জুবিনদা ওপৰত যে আজিলৈকে ন্যায় দিয়া নাই আমি হেতু বিষয়ৰ ওপৰত আমি স্মাৰক পত্ৰ আগবঢ়াবলৈ আমি আগবাঢ়িছিলোঁ আৰু লগতে বিজাৰ যে বৰ্তমান কাৰ্বি আংলঙৰ জ্বলন্ত সমস্যা আজিলৈকে পিছুৱাই আছে 2 নম্বৰ বিষয়টো আৰু 3 নম্বৰ বিষয় হৈছে যে কাৰ্বি আংলঙত যে দীৰ্ঘদিন যেটো দাবী 244 আৰ্টিকল এই 3টা বিষয়ৰ ওপৰত আমি উত্থাপন কৰিব কাৰণে এটাত আমি এখন স্মাৰক পত্ৰ দিবলৈ আমি গোটেইখিনি APHLC দলৰ পৰা আমি আগবাঢ়িছিলোঁ কিন্তু হঠাতে আৰক্ষীসকলে আমাক জবৰদস্ত ধৰি পেলাই
আমাৰ এফএলচি দলৰ চেণ্ট্ৰেল কমিটি ইউথ উইং ছেক্ৰেটাৰী শ্বেৰ সিং বে এখেতক ধৰি আনি হেঁচা কৰি জবৰদস্ত কৰি গাড়ীত সোমাই উঠাই লৈ থানাত আৰু লগতে আছে সঞ্জয় কিলিং এখেতৰ কিবা অৰেঞ্জিং ছেক্ৰেটাৰী আছিলে এখেতে আৰু এবিতিৰণ এখেতক 3জন ব্যক্তিত জবৰদস্ত কৰি গাড়ী উঠাই লৈ আনি পেলাই আৰু থানাত সোমাই দিলে এইটো বহুত নিন্দনীয় বিষয় গতিকে আমি বহুত দুখ পাইছোঁ যে আমি কি অসমবাসী বা কাৰ্বি আংলঙৰ ৰাজ্যবাসী হৈ আমি কি এটা প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে নেকি যে চিফ মিনিষ্টাৰক যে কাৰ্বি আংলঙৰ ৰাইজে কি দুখ কষ্ট ইয়াত ভুগি আছে সেই বিষয়ৰ ওপৰত কি আমি উত্থাপন কৰিব নোৱাৰি নেকি কাৰ্বি আংলং ৰাইজ হৈ পেলাই আমি উত্থাপন কৰিব নোৱাৰিম নেকি ইয়াত সেইটোৱে প্ৰশ্ন কিয় আমাক জবৰদস্ত কৰি পেলাই যে গাড়ীত সোমাই পেলাই উঠাই লৈ নিলে আমাৰ শ্বেৰ সিং বে ডাঙৰীয়াক আৰু সঞ্জয় কিলিং ডাঙৰীয়াক এভৰিথেৰণ ডাঙৰীয়াক কি উঠাই লৈ নিলে কি আমি ক্ৰাইম কৰিছে নেকি তাত গৈ পেলাই কিবা ক্ৰাইম কৰিছে নেকি আমি এজন সাধাৰণ নেতা হিচাপে তাত আমি গৈছিলোঁ গাড়ীৰ পৰা নামিছে হঠাৎ আৰক্ষীসকল আহি পেলাই আমাৰ জবৰদস্ত ধৰি পেলাই আমি উঠাই লৈ নিলে কোনোবাক টানি হেঁচা কৰি পেলাই উঠাই লৈ নিলে কেতিয়াবা জখম হৈছে হ'বলা ঠিক নাই আমাৰ এখেত কিবা সঞ্জয় কিলিং ডাঙৰীয়া এনেকুৱা কৰি উঠাই লৈ নিছে এইটো বহুত দুখৰ বিষয় গতিকে আজি আমি বহুত দুখ পাইছোঁ যে আমি অসমবাসী হৈ পেলাই যে এইটো বহুত দুখ পাইছোঁ যে এনেকুৱা ঘটনাটো ঘটিব নাছিল যে আমি চিফ মিনিষ্টাৰ স্বয়ং নিজে আহিছে তাৰা লাংচত যে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ভাল এটা কিবা সমাধান আনিব বুলি সমাধান সূত্ৰ দিব বুলি আমি এইটো আশা ৰাখি পেলাই আমি তাত আমি উপস্থিত আছিলোঁ কিয় আমাক ধৰি লৈ আনিলে কি আমি জুবিনদাক ন্যায় পালে কি আমি ক্ৰাইম নেকি আমি ক্ৰাইম কৰিছোঁ নেকি কি জুবিনদাৰ পৰা কি এইটো ন্যায় বিচাৰা আমি কি উত্থাপন কৰিব নোৱাৰে আজিৰ দিনত কিমান 6 মাহ উকুলিলে আজিলৈকে ন্যায় পোৱা নাই জুবিনদাক তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰক কি কৈছিল অসমবাসী ৰাইজক কি কৈছিল যে 2026 চনত যদি তাৰ আগত যদি মই ন্যায় দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে বিজেপি ভোট দিব নালাগে বুলি তেখেতে নিজে আশ্বাস দিছে আপোনালোকে দেখিছে নিউজত দেখিছে এইটো মই কোৱা কথা নহয় সেইটো স্বয়ং নিজে মন্তব্য কৰিছে নিজে এই মন্তব্যটো দাঙি ধৰিছে মই কোৱা কথা নহয় আপোনালোকে নিউজ চেনেলতে কৈছে এইটো মই কোৱা কথা নহয় তেতিয়া আজিলৈকে কিয় এইটো ন্যায় দিব নোৱাৰিলে কি আমি ন্যায় বিচাৰা আমি ক্ৰাইম নেকি যে শ্বেৰ সিং বে ডাঙৰীয়াক ন্যায় বিচৰাৰ কাৰণে হয় আমি কিবা এটা স্মাৰক পত্ৰ দিবলৈ আমি আগবাঢ়িছিলোঁ কি সেইটোৰ পৰা আমি উত্থাপন কৰিব নোৱাৰে কি আমি তাত গৈ পেলাই যে কাকবাক মাৰিব পিটিব কিবা অশালীন ব্যৱহাৰ কৰিব গৈছে নেকি যোৱা নাই আজিলৈকে চাওক লাগিলে আপোনালোকে তাত যে আমাৰ ভিডিঅ' চাওক লাগিলে ঠেলা হেঁচা মাৰি পেলাই গোটেই মহিলাসকলকো ঠেলা হেঁচা পৰা আমাক খেদাই দিছে পুলিচ প্ৰশাসনে কোনোবা নিৰ্দেশ দিছে হ'বলা বিজেপিত কিবা নেতাসকলে হ'ব পাৰে এইটো সন্দেহ লাগিছে আমাৰ কি একেবাৰে মানুহ নহয় নেকি এই পৃথিৱীত জীয়াই থকা কি আমাৰ অধিকাৰ নাই বৰ্তমান কাৰ্বি আংলঙৰ জ্বলন্ত কি সমস্যা গোটেই অসমখনত জ্বলন্ত সমস্যা কি আছে জুবিনদা ন্যায় পোৱা নাই আজিলৈকে আমি দুখ লাগিছে যে আমাৰ হিয়া আমঠু হয় প্ৰাণৰ শিপি হয় আমি আৰু বুকুতে আছে হৃদয় আজিকালি আমাৰ হৃদয়টো একদম দুহিব নোৱাৰা হৈ গ'ল জুবিনদাক মানে জুলি আছে আমাৰ আজি কিয় ন্যায় নিদিলে সেইটো প্ৰশ্ন গতিকে আমি এটা দাবী যে আমাক শ্বেৰ সিং বে ডাঙৰীয়াক সঞ্জয় কিলিং ডাঙৰীয়াক আৰু এভৰিথেৰণ ডাঙৰীয়াক অতি শীঘ্ৰে মুক্তি দিব লাগে নহ'লে আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া যোগে শান্তিৰে আমি আন্দোলন কৰিব আমি বাধ্য হৈ যাম আমি কাকবাক ক্ষতি নকৰোঁ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়া যদি আমি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈ যাম এইটোৱে গতিকে আৰু কাৰ্বি আংলঙৰ CMক এটা অনুৰোধ যে আপুনি এনেকুৱা গুণ্ডাগিৰি নেতাটো নাপালিব ভৱিষ্যত আমি শান্তিৰে ইয়াত জীয়াই থাকিব বিচাৰোঁ আমি যে গুণ্ডা নিচিনা গুণ্ডাগিৰি ইয়াত নাপালিব দম্ভ আৰু এইবিলাক গুণ্ডাগিৰি এইবিলাক নচলিব ইয়াত আমি মানুহ হিচাপে জীয়াই থাকিব দিয়ক কাৰ্বি আংলঙৰ ৰাইজক আমি ইয়াক মানে কাকবাক ক্ষতি কৰিবৰ কাৰণে আমি অহা নাই যে তুৰাম নহাং যে এনেকুৱা অশালীন ব্যৱহাৰ ৰাইজ এনেকুৱা নেতাত ভৱিষ্যতে নাৰাখিব এটাই অনুৰোধ গতিকে আৰক্ষীত প্ৰশাসনক এটা অনুৰোধ আপোনালোকে যে আমাৰ শ্বেৰ সিং বে ডাঙৰীয়াক আৰু সঞ্জয় কিলিং ডাঙৰীয়াক আৰু এভৰি ডাঙৰীয়াক অতি সোনকালে আপোনালোকে মুক্তি দিয়ক এইটোৱে দাবী আমাৰ জয় জুবিনদা ন্যায় লাগিব
Kahora Soil Conservation Alongle Lapen Tibok Terai Kido Alongle Chiri Pharohinira Phokep Alongle DS Company Aphan Chojordet Lakha Inkoida Trok Dua Barguri MSC constituency ke parlo Kahora Anparta Kazironga National Park Pen Kachikoinot Kahora Karbi Anglong Autonomous Council Soil Conservation Department Lapen Tibok Terai Alongle Chiri Pharohinira Phokep Alongle DS Company Aphan Chojordet Pusi Ongdung Kahora Ahawar Along Kido Chirok Tok Arwara Tumpen Perang Kiangno Lamthi Chipaklang Lapen Chirok Tok Arwara Tumpen Nangke Thandun Tua Tengke Chiri Pharohinira Phokep Alongle Along Nonamat DS Company Tumpen Kam Sitami Klempon Bonglo Lapen isi kamang hutumimi abangki Karbi Anglong Autonomous Council Soil Department Atumpen Jongsi DS Company Aphan kipi pulotangte kopia thesi puisa ke enlo Lapen Karbi Anglong Autonomous Council CEM Tuliramrong hangtami meeting along longle inchi sita George pulote kopisi Kahora alongle Anparta Golaghat district pen inter district border alongle along kopia thesi kipilokuta karju pedopo Lapen Soil Conservation Department Adungarai Kedoatum Alongle Atumaphan Anke compensation sitame 10 lakh sose pipontang loputa ningjepo Lapen nonke longle ador kedo puajo Kahora malom Arwada tumki longle kate Georgie si chihung thurong loputa akoipi Lasi lahai ke chok cheke Kahora area Sargari Gambura atum pencenglok leadership atumta adai do pusi sodak pen akoi pipo Lasi angton penalam the archu ikta Dua bariguri pen Edwardson ko report Karbi Anglong News Channel Tase hagle sige ningduk tikalam lo ladak Kahora harada tum nonta chithan sai lo chithan the bangke tumi digamang ke tego smart mangerlo tame sapi safu aristo jantom da chithan piglo dan tum Kahora hawar ke vir tanglo lapeng Kahora hawar ke mone Karbi Anglong ke dam tang la se pai ke chithan lo tase ni tum ladak kachini do na tenge la pohen lo la soil conservation along le adang thebi ke pinang adang the ladak iri haru hoke soseji taminon ki jor tang itu adam abain latum ke antang teng bolote ciri baru ini lah hoke ban ke latum tuteli jor el dam el Karbi Anglong pe lapeng hala dak ciri silong kan si latum anam ka chen ma bolote achini du na teng bolote latum lak ke ban ke latum tudeng konong lo ciri si along asi ciri baru ini lah hoke bolote kon manali tumasya ahizap dolo aprang sige jitu ladak Sorkari Gambura bolote kado kabi long li long pat ame kado kabi dalang acara junanji adhikar doleng lo alang li pensi kiceng kijor bolote ni tunda Kahora hawa tenge alang li tumapan ge Kahorang ki Kahora pavira tu bosini tunke rong aso mane ra ara ni tu bosante lakhata lo dolamara pen dado ni lino namen tini ke ninje je ta taprenga ni ke ninje po dolamara ta dahini thamdo da baguri pen dado Angle pothar lo malam tunge dolo asila person abang ge nilinon mai consider so gechariya tum bikhe koi kelai tum asiam sa tulam mahamasi nili karjugang tum nangli along tina meeting along ta ningje je Karbi Anglong along leke NC sitame kapre ga hawal khan ke pitek se pusi alang li ningje di hakhi along anu tilam ta du tapi ni ani la dayo afaro series ning chiri thom gali afaro achiri sikida talang li dateng parang dipeng lahani tumapan arjunji nang talipji rong so pena chingwai linji pukini ani theklong lela lasi lapuson bang ke ningduk pigalam lo ahok lo labange pachu gabi pin lo Kahora long leke non ke dam lok la ladani tum Kahora rat kachi rong aso tum ning pung piglo tetame izomana tum ke donatum nin pinya hogalam than la labang so long leke rai dunji galide kachi pidun ji apa hala tum la ana tangka long ji kola tum nari simun je sapti hemret ke sikim ji lapeng la haya poisa peng la tum kapre tikle ni ji vansi la tum ani ngalu che sabelo tame Karbi Anglong leke dam elo ko bangla tum matha ponpe la se la puson ke no dak ko no la ki Georgia tum tame ili tum ke khang dun ji aphan ili tum anke bor ipon ang ko la pen consider sorta ala ni tum la daga aphan amnek nang prangra bangra la bahan la puson consider le jitu department soil conservation
Alongle kidang plin bangke alang tom ning duk ra ladak na humri pang ni tum rong aso pang nang than pon pakini pang kerai dun dia pa claim rok pedi fan tin nili him pen tuni kecheng sialam ge nili tuni nili phandak lam nang din nang ne amuka sangho biruddhe nili phandak lam nang din nang ne amuka sangho biruddhe amuka phan kelang sehat la phane ni kali nili SA loker inut ladak kedua bahinda isapte dak kicini din dia kenang sop pasini li solam ni kenang kok ladak la tumhan pabelong ne pinang ne la kado ge ajak kong dak loker tumdet kali lage konsira so onsi jakong pitang lo bulote lata ni lininje din de ba non keninje din kan tunga mangala lo GS company group of Phan soil conservation Alongle ciri farohin rok poket jitu ki pitang isiala ma mili kaljudung tang tung na to media hoi ben kaljudang tung thu bangela autonomous conservancy ki pilo pulote lata chok la sita ko autonomous conservancy longle soil longle GS company group Phan ki pilo putangele ako choi GS company group pen ciri farohin rok poket longle na man choisi antidar ni tung Kahora rat hoi ni tung pilo ko buji jilakan longle ka Chojordet ma ta ladak ini athak ongdung atwa lida than lo ladak bangke lidu pune po develop je phan lo athima lo so company ko thepi hilipet angsang goji warkan to isi punro putji ladak la an the job loksi kwan nomini dei apen 40% mangke lokya pen silong ko lahai lang ni phanang than lo setami ni limangani ni sambai de athima laso group e nolo pulote head office ke Uttar Pradesh hala daga munit sila da yili du ka biatong ko pilo chokem thegi alang na tolo nangbo mati lapaka along ke gen den lo athai kalpok nang lok dilun pangrin benang lok lantare bele ke chokem thai gele dake ka bidunge lasila ta ni limini i samu e thewe setame ke kham the den balam ni e thewe balam sin ni ke chini king angtung ahok ha jongsi laswalong lianam enlo pulote ahok ka bianglong revini bens bianloma lapena hol swatangga ka bianglong revini long lipamiloma mande toware dingong la pusere mare mama chethagrini ma pajit pokma la so bangke nang ni tumna todon tha mijia hoi nale tumhada na chining lo la si ahok ha jongsi autonomous conservancy Kahora Phan pa development benabi pulote long lianam ge ene dak ni solo lahalo ni laken ang sot kaninji din tangtung di ahok ahak kami kleng la li rap pen singwai sarkali kualam nang hadak sikran dako ni li ninjing ding de ninje lote ala competition kelong domba jena khamki banalang selap putha seta ala makuna nal ponije nang ko kechok chenai aron ke dak sikran dako doni don hamne bangili puduna thaibe hala to along lido ho nani atok bihem nani aing lay lapen rong pihem itu seta kisuman atum example la ma din kia sama dan dalamara so rong sila da competition nang long lode la solo mati lada ko ni pura lage isi lage ko pilo ho ke no lada doer lu puge dak kan sekang dak long la competition ke long tum si humening dia rong atum sige long ni puduna thaibe humening dia rong ke dai not lo seta ni lipini odhik atum ni long na setong indo hala tum bulan ni long leta ciri pune ciri thongkep ciri ingkoi ciri po ciri soket palo kondo hala tum non long le hala tum mangge non ke long du mangge dak tan chihelo chachok atu chihelo wing atum silong thulo ulote dak ke nisoy lage kumar lo chok chiji ke la sila bangke nang tum SGB mana juram do solam ke long alang ni bangge gade gade adai to lo long le phelang galang menang lo lapen la kumasi la haya list ke bonai ma kumasi la tumhan joy pen soil long ni pata ke bonai dipan ade competition e kumbani ge ni ke pite lapen pata bonai direk nang pola te soil long le la tum aprang dan pata bonai ti bom bang dopo lalo la sila mange isi je la tum kami plan chok chi rap phancing wai sar kalipin ko mange la dak si plan dak la bang la sila bangke ni samse la si nali tumda binji hoi kana thana chimji do
นั่งเลยเป็นตัวทันซีกันสีละแกมีการหินก็ทำมาแปลงนั่นเลยแกล้งฮาลาสุดเป็นสีละเป็นการนอนแกนั่งเชิงชูนอนแกเป็นนิทรานเลยละสองสิละสิละให้ลำนิลิติตะปุโลยันสารพันดามราจีนัมนั่งวาลัมตะปุโลสตาเมราเป็นบางอัปโปเรซิลองเฮละแต่ในมัวพีละปุสอนมาสีอาลัมนั่งนั่งรุ่มมั่งนั่งนักละละ connection mane lagi connection ke awe hai sitame niliphan mangke je lasu ladak mane longlia sabu council pen kupini ladak longlia sabu mane soilo longlia ke NG pulo asiladak mane lit tum kado e phantame pu sap la dungare longlia ke do tum phan lason longlia mane tangka sap ki pipondu je approximate amount lason kali mane kumani phan sap mane phan sap lason sipi lesila solong besi mane kipidun pawante ni lima sini tu lan belo lam fe Pinya berta ke lapuan si kang ton pon iklo do me thak me